যিহেতু মই ৰাম মন্দিৰৰ পৰা আহিছিলোঁ, মই এতিয়া ৰাম হৈ গৈছোঁ। মই এতিয়া বনাব কাটব যাম 2 দিন পাছত, তো মই লৈ ল'লোঁ ধেনু। তো তেতিয়াৰ পৰা বৰষুণ নাছিলে, 1 টোপ 2 টোপ আছিল। তো বতৰৰ মহিমা আৰু নাৰীৰ মহিমাক বুজিব নোৱাৰি, অপৰম্পাৰ। তো সেই ৱাৰ্ম আপ কৰি উঠালে বেছি ভাল। ছিংগল ৰুম এটা পাই গ'লোঁ ইয়াতে। মই বহুত ৰুম বিচাৰি আছিলোঁ, তো ইয়াতে ছিংগল ৰুম এটা পাই গ'লোঁ প্ৰপাৰলি পুৰা। গুড আফটাৰনুন, ৱেলকাম টু উল্টাপা। তাৰ নতুন ব্লগ আপোনালোক চবকে স্বাগতম জনাইছোঁ। মানে যাত্ৰাটা আমাৰ আৰম্ভ হ'ব জুন জুলাই মানত। বহুত ডাঙৰ যাত্ৰা, আমি 1 মাহৰ কাৰণে কমচে কম যাত্ৰাটো থাকিব লাগিব। আমাৰ ইউনিক যাত্ৰা হ'ব, চাইকেল লৈ যাত্ৰা হ'ব। তো এই চাইকেল লৈ যাত্ৰাৰ কাৰণে কিছুমান বস্তু দৰকাৰী বহুত। চাই আহিম ক'ত কিমান দাম আছে। তো আমি যাই আছোঁ আজি ডেকাথলনৰ পিনে। নতুন ব্ৰিজখন এতিয়া আৰম্ভ হৈ গ'ল। ডাইৰেক্ট লখৰা জালুকবাৰী বিমানবন্দৰ এয়াৰপৰ্ট ডাইৰেক্ট পাই যায়। তো এইটো নতুন ব্ৰিজত আজি প্ৰথমবাৰ ইয়াতে মানে মোৰ বসন্তী 2.0 বা এখন যি নাম দিছোঁ আজি উঠাই দিলোঁ এখন প্ৰথমবাৰ ইয়াতে ব্ৰিজখনৰ ওপৰত দি। তো বহুতে ভাল লাগি আছে, মজা। ফিউলত কমপ্লিট তেল আছে, পূৰা ভৰাই লৈ আনিছোঁ। তো এতিয়া যাই আছোঁ বৰ্তমান আমি ডেষ্টিনেশ্যন ডেকাথলন। তো ডেকাথলনৰ পিনে যাই আজি ক'ত কি বস্তু চাওঁ আজি গম নাপাওঁ আৰু। যিহেতু জুন জুলাই মানত যাম, এটাৰ মানে যাত্ৰা এটা হ'ব আমাৰ 1 মাহৰ কাৰণে। ক'ত যাম চব ভিডিঅ' চাই থাকিব। এতিয়া ইমান জল্দি নকওঁ আৰু, সময় আছে যিহেতু। তো গাইজ সেইখন ব্ৰিজখন 2 কিলোমিটাৰ আছিল, আমি 2 কিলোমিটাৰ আছে চাই আছিল বশিষ্ঠ চাৰিআলি এখন কমপ্লিট। তো এতিয়া আমি যিমানে আগত যাই আছোঁ বৰষুণত টোপালোঁ সিমানে আগবাঢ়ি যাই আছে, 1 টোপ 2 টোপ সেনেকৈ যাই আছে। খালি দয়া কৰোঁ যে বৰষুণটো নেৰিলে হ'ল, খালি বাছ এইখিনিয়ে লাগে আমাক। তো এতিয়া টাইমো বেছি হোৱা নাই, 4টা বাজে আৰু। তো আমি যাই পাম আজি ডেকাথলন। তো যাই আছোঁ বলক। 60 পূৰা লিগেল। এতিয়া আহি বৰষুণটো পাই গ'লোঁ। তেতিয়াৰ পৰা বৰষুণ নাছিলে, 1 টোপ 2 টোপ আছিল। তো এই পৰিস্থিতি। তো বতৰৰ মহিমা আৰু নাৰীৰ মহিমা কোনো বুজিব নোৱাৰি, অপৰম্পাৰ। তো সেই তাৰে কেছটো এতিয়া এইটো হৈছে। তো এতিয়া ৰখোঁ, চাওঁ কিমান টাইম ৰখিব লাগে। ধুনীয়া এটা বাসস্থান পাইছোঁ। তো এতিয়া অলপ টাইম ৰখি পেলাই চাওঁ পৰিস্থিতিটো কেনে হয়, কাৰণ কোনো গেৰাণ্টি নাই। একবাৰ বৰষুণ, একবাৰ ৰ'দ, একবাৰ বৰষুণ। এতিয়া ডেকাথলন পাই গ'লোঁ আমি। তো এতিয়া পাৰ্কিং চাৰ্কিং পূৰা লগাই দিছোঁ তাত ডেকাথলন। তো এতিয়া বস্তুখিনি চাই লওঁ ক'ত কি বস্তু আছে, কি চাব লাগে। আজিতো নিকিনো চাই, আজি চাম অকল। তো আজি বাজেটখিনি মিলাই ল'ম, তাৰপাছত কিনিম বস্তুখিনি। তো আজি প্ৰথমবাৰ আহিলোঁ ডেকাথলন। তো এতিয়া চাই লওঁ, লগত দাদা আছে। ৰাম 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 জি ছাৰে আনে তাক ডেকাথলন আজি প্ৰথমবাৰ এনেকুৱা সোমাইছে। পৰিস্থিতি কিন্তু বঢ়িয়া। তো এইপিনে চাইকেলো আছে, আগত চাইকেল কেইখন চাই লওঁ। বাকী ইপিনে চাইকেলৰ কাহানী ইয়াতে, লেকিন মোৰ লগত চাইকেল আছে অলৰেডি। সেইটো চাইকেলৰ দোকানত কিনিম। তো এইটো এটা বাপৰে বাপ, ডাঙৰ কিন্তু দেই এইটো গাইছ। বস্তু আছে কিন্তু ভালোখিনি। স্পেয়াৰ পাৰ্টছ নালাগে, ইয়াৰ পৰা নিকিনো। ইয়াৰ পৰা 10 চেনে চাম এতিয়া বৰ্তমান। কিন্তু চাইকেল কিন্তু ভেৰাইটিজ চাইকেল আছে গাইছ ইয়াতে। মজা লাগি আছে। আজি প্ৰথমবাৰ সোমাইছোঁ জিন্দগীত, ফাৰ্ষ্ট টাইম চাব পাৰে। এইটো এটা নমুনা কৰি আছে ইয়াতে। গল্ফ খেলি আছে, গল্ফ। আমলোক খেলা নিয়ে গাইছে গল্ফ। এতিয়া আহি এটা বস্তু দেখাবলৈ চাওক, চেক কৰোঁ, আপোনালোককো দেখাওঁ। কি বস্তু ধৰবাই পৰা নাই, লেকিন জুম নহয়। লেকিন জুম থকা বস্তু এটা দাম আছে কিন্তু। তো ইয়াতে পেন চেন চব আছে। আমাৰ বস্তুখিনি তাক লগি পোৱা নাই, পাম লাহেকৈ। এটা কাম কৰা যায়, তুমি সেইটো চাই লোৱা তোমাৰ কেম্পিং অপশ্যনটো। তো এতিয়া আমি কেম্পিং চেম্পিং চব চাই লওঁ, চাই লৈ পেলাই পাই যাবা ইয়াতে কেম্পিং। ছিংগল ৰুম এটা পাই গ'লোঁ ইয়াতে। মই বহুত ৰুম বিচাৰি আছিলোঁ, তাতে ছিংগল ৰুম এটা পাই গ'লোঁ। চাই লওঁ, বহুত ডাঙৰ, লেকিন আমি ইমান ডাঙৰ নলওঁ, সৰু চাই এটা ল'ম চলিব পৰাকৈ বাছ। তো গাইছ এইখিনি জেগাত আহি ইয়াতে চব জিমৰ বস্তুবিলাক আছে। তো এইটো এটা খোচা মৰা বস্তু। তো আমি এনেকৈ খোচা মাৰিম একদিন। এইগিলাখান নালাগে আমাক, দেশী যোগাৰ। তো ইয়াতে তাৰপাছত এইপিনে জিমৰ বস্তুটো আছে, চাওঁ একবাৰ। তো গাইছ চাই লওঁ। প্ৰথম কথা আজি উঠাইছোঁ, পিঠিৰ বিষ উঠাব ইচ্ছা নাই প্ৰথম কথা। তো যি কামত আছে সেই কামটো কৰা বেছি ভাল। তো এতিয়া আছে এইগিলাখান চাই লওঁ। প্ৰথম কথা অলপ ৱাৰ্ম আপ কৰি উঠালে বেছি ভাল।
বাহ ডেডলিফ্ট কিমান আছে কেজি কিমান কেজি 51 মান আছে নেকি আৰু এইটো এটা খুন মে তেৰে মস্ত মাছটোৰ কাৰণে ভাৰী লাগে নহয় ভাৰী লগা নাই ভালকে এইটো আছে আপোনাৰ সন্মুখত এইটো লগা আছে যিহেতু মই ৰাম মন্দিৰৰ পৰা আহিছিলোঁ মই এতিয়া ৰাম হৈ মই এতিয়া বনাব কাটব যাম দুদিন পাছত তো মই ল'লোঁ ধুলোঁ খৰ লাগিব ৰাখি দে এইটো ল'ম এইটোৰ লগত মানে গাইছ চব আছে খৰ চৰ গোটেই আছে তো মই এতিয়া বনাব কাটব যাম বাই বাই এৰে যদি কাৰোবাৰ কিবা এটা ছিংবা লাগে মই এতিয়া ভিখাৰী হৈ যাব লাগিব এইখিনি জেগাত তো এইগিলাখান নোচাই ভাল দূৰত থকাই ভাল তো চাওঁ আৰু চাব পাৰে টাইম পাছ কৰাৰ কাৰণে বহুত ভাল বস্তু এটা দিছে তো আমাৰ এতিয়া চিনাপ চলিব প্ৰপাৰলি পূৰা চিনাপ একবাৰ এইটো দি নহ'ব এইটো ছিঙি যাব এইটো মোৰ লেভেলত নহ'ব চলিব এইগিলাখান ক'ত কি আছে নহ'ব তাৰ পৰা আমি ওলাই দিওঁ এতিয়া লাহেকৈ এইটো শ্ব' পিচ নহয় কিন্তু মোৰ হয় এইটো হেলমেটটো চৰি তাৰ পৰা এতিয়া দেখা ধৰণতে ওলাই দিলোঁ আলবিদা বাই বাই আৰু এতিয়া বস্তু জিন্দগীত নিকিনো কাৰণ কিনা বস্তু আকৌ নাই মোৰ লগত কাৰণ পইচা ইতনা নিয়ে আবি গৰীব হো ফিলহাল তো বাইকত 10 লেনটো ভাল লাগছে এইটো তো এইটোৱে কথা বাহিৰত কিনিম চব বস্তু য'ত যি কিনিব লাগে খালি দামখিনি চাই ল'লোঁ বহুত দাম এতিয়া 2500 পৰা ষ্টাৰ্টিং এটা টেণ্টত তাৰ পৰা ডেকাথলন বাই বাই ইমান দূৰ আহিলোঁ ভাল লাগিল ছানছেটৰ সময় আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাওঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব তো ধামাকাদাৰ এটা যাত্ৰা আমাৰ আৰম্ভ হ'ব যাই আছে এই যাত্ৰা চাই থাকিব